সকলোকে মোৰ ফালৰ পৰা জয় গুৰু। এইখিনি শব্দ হলে নহব, আজি বঙাইগাঁও কপাই দিব লাগিব। এবাৰ সকলোৱে জোৰে জয় গুৰু। এই কি আনন্দ। গতিকে আৰু আপোনালোকক অপেক্ষা নকৰো, আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আৰু আপোনালোকক শেষলৈকে শান্তি চাই ৰাখি অনুষ্ঠানত এবাৰ সকলোৱে একেলগে জয় গুৰু। এই আমাৰ মঞ্চত সম্বৰ্ধনা জনাবলৈ লৈছো। মই উদ্যোক্তাসকলক এগৰাকী মাক সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছো। শংকুৰাজ কি ভাৱনাতে দুবাহু মনে বেদনাতে দুচকু সেমেকে কি ভাবিছি কাষেদি হাতুৰি খাই আজি মই আকৌ আহিলো ফাগুন হৈ দিবলৈ মই আকৌ উভতি বিমুখ হৈ ঘূৰে মই আকৌ জৰি পৰি চাই হৈ Oh
হাত চাপৰবিলাক অলপ জোৰকৈ বজালে ভাল লাগিব বুলি ঠাণ্ডা পৰিছে বহুত নে কি কয় ৰাইজ এইবাৰ এটি একেবাৰে নতুন গীত গাবলৈ লৈছোঁ গীতটোৰ নাম হৈছে প্ৰাৰ্থনা মোৰ এটা নতুন এলবাম ৰিলিজ হৈছিলে আজি কেইদিনমানৰ আগতে ইন্দ্ৰধনু এলবামটোৰ নাম তাৰে যিটো প্ৰথম গীত আছে প্ৰাৰ্থনা বুলি সৃষ্টি
que te amo, que te amo.